হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা 7:30 বাজি গৈছে। ডাঙৰ বাবুৰ এক্সাম আছে, সি ৰেডি হৈছে। ইফালে সৰু ভাইকে ৰেডি হ'ব দিয়া নাই, পূৰা ডিষ্টাৰ্ব কৰি আছে তাক। আৰু এইফালে মই বাবুৰ কাৰণে নাস্তা বনাই আনিছোঁ। নাস্তাত আছে সৰুকৈ মই তাক 2টা পৰঠা বনাই দিছোঁ আৰু বুট ভাজি আৰু গাখীৰ। আৰু সি এনেও পৰঠা ইমান ভাল নাপায়, সি পুৰি খাই ভাল পায়, কিন্তু পুৰি বনোৱা নাই মই। পৰঠা বনাই দিছোঁ আৰু বুট ভাজি দিছোঁ। এইফালে সৰু বাবুৱে পূৰা উৎপাত লগাই আছে, পূৰা সি লাৰিব এতিয়া টেবুলত যায়। তাক খাব নিদিয়ে, সি নিজেও নাখায় আৰু মানে লাৰি গোটেই পেলাই দিব, পূৰা উৎপাত লগাব। গৰম আছে বুলি কৈ চব কথা নুশুনে, বুজি নাপায় নহয়, লাৰি কিনে গম পাইছে গৰম আছে বুলি, সেইকাৰণে এনেকুৱা কৰিছে। আৰু ধুনীয়াকৈ কৈ আছে খাবা খাবা, মানে সি খাব, কিন্তু ওপৰৰ ফেনখনৰ ইমান আৱাজ যে সি দেখাই দি আছে। এইফালে ডাঙৰ বাবুৱে খাবলৈ লাজু কৰি আছে, মই ভিডিঅ' কৰি থকাৰ বাবে। মই তাক খাবলৈ দি আছিলোঁ। এতিয়া সি 8:30 বজাত স্কুল যাব, খাই ৰেডি হ'ব লাগিব। হেল্ল' এভৰিৱান, এতিয়া চাহ পানী খাই সৰু বাবুক নাস্তা কৰাব লৈছোঁ। আৰু আপোনালোকে গমে পাইছে ডাঙৰ বাবুৰ এক্সাম চলি আছে, তাক স্কুলত পঠাই দিলোঁ। আৰু এতিয়া মানে নিজে লাৰি লাৰি খাব, মোক খুৱাই দিব নিদিয়ে। চামুচখন মই লাৰিলে ইমান জোৰকৈ কান্দে, সেইকাৰণে ভাবিছোঁ অকণমান লাৰিব দিওঁ, তাৰপিছত মই খুৱাই দিম। বেটা তুমি খাব পাৰিছা নিজে? ধুনু হাই কোৱা, হাই হাই কৰি দিয়া, হাই হাই। মই নাস্তা কৰি আছোঁ। মোক খুৱাই দিওঁ এটা, মোক লাৰিবই নিদিয়ে চামুচখন, পূৰা সি নিজেই খাব। আৰু মানে তুমি নিজে নাস্তা খাব পাৰিবা। আৰু সি মানে সদায় এটা বস্তু খাই একদমেই বেয়া পায়। আজি মই অকণমান বেলেগ মানে ৰুটি তাক নিদিওঁ, এনে ৰুটি সি নাখায় আৰু আজি দিছোঁ অকণমান। কাৰণ ৰুটি মানে কি কৰিছোঁ, গৰম ৰুটি বনাই, শুকান ৰুটি বনাই লগ পানীত ভিজাই দিছোঁ। দি কিনে অকণমান টাইম ভিজাই ৰাখি তাৰ ৰুটিখন পূৰা এনেকৈ হাতেদি পানীটো আতি দিছোঁ। দিয়াৰ পিছত গৰম গাখীৰত মই ভিজাই দিছোঁ, দি কিনে পূৰা হাতেৰে মোহাৰি পূৰা চুজি নিচিনা কৰি লৈ কিনে দিছোঁ। আপোনালোকে দিবচোন, এনেকুৱা কৰিলে বাচ্ছা খাই ভাল পায়। ফ্ৰেণ্ডছ, এতিয়া বাবুৱে ধুনীয়াকৈ নাস্তা কৰি শুই গৈছে। আৰু মোৰ এতিয়া যে কাপোৰবিলাক এইবিলাক জমা কৰি থৈ দিছোঁ, এইবিলাক জাপিবলৈ আছে, ধুই কিনে থৈ দিয়া হৈছে। আৰু এতিয়া তাক লৈ অকণমান সময় খেলি মেলি হৈ যায়, সেইটো কাৰণত সময়ৰ কাম সময়ত কৰিব নোৱাৰোঁ। এতিয়া মই কাপোৰবিলাক ধুনীয়াকৈ ভাজ কৰি থৈ দিওঁ। আৰু তেনেহ'লে আজি ভিডিঅ'টো চাই থাকক। এভৰিৱান, গা ধুই আহি পালোঁ এতিয়া, আৰু দেৰি হৈ গ'ল ভাত বনাবৰ কাৰণে। আৰু আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। পটলৰ চাটনি আপোনালোকে খাই পাইছেনে বাৰু? আৰু যদি খাই পাইছে জনাব, আৰু যদি পোৱা নাই তেনেহ'লে নিশ্চয় ট্ৰাই কৰি চাব। আৰু আজি বনাম, কি বনাম চাই থাকক তেনেহ'লে ভিডিঅ'টি। আৰু আজি ইয়াতে পটল চাটনি বনাবৰ কাৰণে মই 3টা পটল লৈছোঁ, আৰু নহৰু জলকীয়া নিজৰ যোনে যিমান খাব পাৰে সেই হিচাপত ল'লে হ'ল। আৰু এফাল পিঁয়াজ লৈছোঁ। আৰু আজি বনাম মই কচু আৰু মাছ। ইয়াতে মই মাছখিনি হালধি নিমখ সানি থৈ দিছোঁ। আৰু কচু মই কমকৈ বনাম, কাৰণ আমাৰ ঘৰত কচু খোৱা মানুহ এজনে হয়, আৰু মই খাব নোৱাৰোঁ কাৰণ মোৰ টনচিল আছে। আপোনালোকে জানে কচু খালে টনচিলত বহুত বেয়া। তেনেহ'লে চাই থাকক ৰেচিপিটো, যদি ভাল লাগে নিশ্চয় কমেণ্ট কৰি জনাব। পটলৰ চাটনি আৰু কচু আৰু মাছ। এইফালে মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ, গৰম হৈ গৈছে। আৰু এতিয়া তেল দিছোঁ, মাছখিনি ভাজি ল'ব লাগিব। কচু আৰু মাছ বনাম আজি, মাছখিনি মই এতিয়া ভাজি ল'ম। আৰু চাই থাকক তেনেহ'লে। আৰু কচু মাছ খাই কোনে কোনে ভাল পায় জনাবচোন। আৰু এতিয়া মই মাছখিনি ভজাৰ আগতে পটল, নহৰু, জলকীয়া আৰু পিঁয়াজখিনি মই গোটেইখিনি মিলাই অকণমান তেলত ভাজি ল'ম।
তেনেহ'লে চাই থাকক ভিডিঅ'টি। এইফালে মাছ ফ্ৰাই হৈয়ে গ'ল। এইফালে মই মাছ ভজা তেলখিনিতে পিঁয়াজ দি দিছোঁ। মই ইয়াতে বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই। কেঁচা জলকীয়া, বাকী নিমখ হালধিটো আপোনালোকে জানে, আৰু আদা নহৰু পিচা দি দিছোঁ অকণমান, আৰু জলকীয়াৰ গুড়া। এইখিনি দিয়ে মই মাছ আৰু কচু বনালোঁ। আৰু চাই থাকক আপোনালোকে, বাকী দেখা পাইছে আৰু দেখা পাই থাকিব এনেকৈ মই বনাই আছোঁ। বিশেষ মই একো দিয়া নাই ইয়াতে। ইয়াতে মই এতিয়া মছলাখিনি ভুনা হৈছে। এতিয়া মই ইয়াত কচুখিনি দি দিম। ভালদৰে লৰাই ল'ব কচুখিনি, কাৰণ কচুখিনি জলদি মছলাটো লাগি নধৰে। আৰু ইয়াতে মই এটা বিলাহী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বিলাহী খাই দিব পাৰে, আৰু যদি নাখায় নিদিলেও কথা নাই। এতিয়া কচু আৰু বিলাহীখিনি ভালদৰে লৰাই লৈ ভালদৰে লৰাব লাগিব। ধুনীয়াকৈ লৰাই কিনে আপোনালোকে কিন্তু ইয়াত ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, গৰম পানী ব্যৱহাৰ কৰিব, কাৰণ কচুৰ যিটো বিজল থাকে সেইটো নাইকিয়া হৈ যাব। ধুনীয়াকৈ গৰম পানী দি ঢাকনিৰে ঢাকি দিব। আৰু এইফালে মই পটল, জলকীয়া আৰু নহৰু, পিঁয়াজখিনি ভাজি লৈছোঁ। লৈ কিনে ইয়াত মিক্সাৰত মই পিচিবলৈ দি দিছোঁ। ধুনীয়াকৈ পিচি কিনে ৰেডি হৈ গ'ল। দেখিবলৈ কিমান ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্টি লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন, আৰু যদি খাই ভাল লাগে তেনেহ'লে নিশ্চয় জনাব কমেণ্ট কৰি। আৰু এইফালে আমাৰ মাছ আৰু কচু ৰেডি হৈ আছে। মাছখিনি মই ইয়াতে দি দিছোঁ, আৰু হৈয়ে গ'ল এতিয়া। আৰু ভাত খাবৰ সময় হৈ গ'ল, এতিয়া ভাতটো খাই। হেল্ল' এভৰিৱান, দুপৰীয়া ভাত পানী খাই আৰু ভিডিঅ' কৰা নহ'ল, আৰু এতিয়া গধূলি হ'ল, 6টা বাজি গৈছে। আৰু গমেই পাইছে ডাঙৰ বাবুৰ এক্সাম চলি আছে, তাক এতিয়া অকণমান পঢ়াব লাগে। আৰু সেইকাৰণে ভাবিছোঁ ভিডিঅ'টি ইমানতে সামৰিছোঁ মই। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলৰ ভিডিঅ'বোৰ চাবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাকী সৰু বাবুৱে বহুত ডিষ্টাৰ্ব কৰি আছে। আজিলৈকে বাই বাই।